নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালেই। বৰ্তমান আহিছোঁ আমি ডিগবৈ অকণমান ফুৰিবলৈ আৰু। বৰ্তমান আছোঁ এম বজাৰ মুখৰ আগত। আকৌ আহি গ'লোঁ এইফালে অইল কোৱাৰ্টাৰৰ ফালে। অকণমান দেখাবলৈ আপোনাক চেষ্টা কৰিলোঁ। এই পুৰণা বাংলোবোৰ আছে, এইবোৰকে আপোনালোকক দেখাম বুলি ভাবিলোঁ আজি। চাওকচোন, খুবেই ধুনীয়া অলপ। এইবোৰ মানে বহুত পুৰণা দিনৰ হয়, তথাপিও বহুত ভালকৈ ৰাখিছে, ধুনীয়া হৈ আছে। দেখিলে নক'বই যে এইবোৰ মানে বহুত দিনৰ পুৰণা বুলি। ব্ৰিটিছৰ দিনৰে হয় এইবোৰ, আৰু বেছিভাগ পকাৰ নহয়, এইবোৰ আপোনাৰ কাঠৰ পৰা বনোৱা হৈছে। গছ-গছনি, ফল-মূলৰ পৰা আদি কৰি চবেই আছে, ফুলৰ পৰা আদি কৰি গোটেইবোৰে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু হাবিও ওচৰত লাগি আছে, ৰাতি হ'লে কেতিয়াবা হাতী ওলাই এফালে। অইলৰ হাবিবোৰ লাগি আছে, দেখিব পাইছে নহয়, বৰ ধুনীয়াকৈ। অইলৰ অফিচাৰসমূহ থাকে এইবোৰ কোৱাৰ্টাৰত। দুদিনমান হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰেণ্টৰ অলপ অসুবিধা হৈছিল। আমাৰ ইয়াত মানে বতাহ ধুমুহা আহিছিলে, তো তিনিচুকীয়া ডিষ্ট্ৰিক্ট সম্পূৰ্ণৰূপে কাৰেণ্টসমূহ বন্ধ কৰি ৰাখি থোৱাই হৈছিলে, আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাই। মোবাইলটো অফ হৈ আছিলে। আহিছে কাৰেণ্টটো, অলপ চাৰ্জ দিছোঁ। আকৌ ভিডিঅ' দিম বুলি আশা কৰিছোঁ, আৰু কি হয়গৈ। বতৰ তথাপিও ভাল নহয়। দি আছোঁ এনেকৈ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ এৰি দিছোঁ। নেদেখা জেগাবোৰ অলপমান দেখাবলৈ ট্ৰাই কৰিছোঁ, যিহেতু মোৰ ভিডিঅ'বোৰ বাহিৰৰ মানুহ অলপ চায়। বৰ্তমান এই বিহুতলীৰ ওচৰত